নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ পেপাৰ 1 মেট্ৰিক লেভেলৰ যিটো পেপাৰ 1 তাৰে 60লৈ আলোচনা কৰিছিলোঁ। তাৰ পিছৰ যিখিনি আছে মেথছ আৰু ৰিজনিং আৰু ইংলিছ সেইখিনি আলোচনা কৰিম। আজি মই অকল মেথছৰ অপশ্যনকেইটা কৈ যাম। যদি আপোনালোকে ভাবে যে মেথছখিনি বহলাই আলোচনা কৰিব লাগে তেতিয়াহ'লে কমেণ্ট কৰিব। যদি কমেণ্ট কৰি জনায় মই বাকী সেইখিনি বহলভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম। আজি অকল অপশ্যনকেইটা জনাই যাম। যিহেতু পুৰণি পেপাৰ বিৰাটেই ইম্পৰ্টেণ্ট হয়, কাৰণ যিবিলাক কুৱেশ্যন কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব তাৰ এটা ধাৰণা পাব পাৰি। সেইকাৰণে আপোনালোকে পুৰণি পেপাৰবোৰ চাব। আৰু এই পেপাৰখনৰ PDF মই ডেছক্ৰিপশ্যনত দি দিম, আৰু আগৰ ভিডিঅ'ৰ লিংকটোও এই ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে তাৰে পৰা যদি চোৱা নাই আগৰ ভিডিঅ'টো চাব পাৰিব, আৰু এই প্ৰশ্ন কাকতৰ PDFটো পাই যাব। তো আৰম্ভ কৰিছোঁ। প্ৰথম কুৱেশ্যনটো কি আছে, যদি 4/5 প্লাছ -3/10 = x + 1/2 হয় তেন্তে xৰ মান কিমান হ'ব? এইটো মই ডাইৰেক্ট এনচাৰটো কৈ দিছোঁ। আপোনালোকে যদি অংকটো কৰিব পাৰে কৰিব, আৰু যদি নোৱাৰে কমেণ্ট কৰিব, তাৰপিছত মই পিছত কৰি দিম। 1 নম্বৰটো এনচাৰটো হ'ব -1 C -1 হ'ব। নেক্সট কুৱেশ্যনটো হ'ব কি দিয়া আছে 62 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিসীমাৰ দৈৰ্ঘ্যক এটা বৰ্গক্ষেত্ৰ গঠন কৰিবলৈ ব্যৱহাৰ কৰা হ'ল। বৰ্গক্ষেত্ৰটোৰ বাহুৰ জোখ হ'ব, এইটো আমাৰ হ'ব B 11 চেণ্টিমিটাৰ। আপোনালোকে যোগ বিয়োগ বৃত্তৰ পৰিধি আৰু বৰ্গৰ ক্ষেত্ৰফলৰ সূত্ৰ মিলাই কৰিব পাৰিব, তেতিয়াহ'লে 11 পাব। নেক্সট 63 দিছে, কোনো দুটা সংখ্যাৰ গসাগু আৰু লসাগু যথাক্ৰমে 2^5 আৰু 2^5 7^5 3। যদি সংখ্যা দুটাৰ এটা 2^7 হয় তেন্তে আনটো সংখ্যা হ'ব। তো আপোনালোকে জানে গসাগু লসাগু সংখ্যা দুটাৰ পূৰণফল = গসাগু পূৰণ লসাগু, এইটো সূত্ৰৰ দ্বাৰা আপোনালোকে উলিয়াব পাৰিব। তো এইটো হ'ব এই এনচাৰ A। নেক্সট আছে, যদি √1/296 = x² তেন্তে xৰ মান হ'ব। এইটো আপোনালোকে ৰুট ওলাই, আৰু সেই ৰুট আৰু একবাৰ ৰুট কৰি যিটো মান পাব সেইটো হ'ব এইটো এনচাৰ। তো আমাৰ এনচাৰটো হ'ব 6 B এনচাৰ 6। নেক্সট 64 গ'ল। 65 বিজিতে কোনো এক সামগ্ৰী 800 টকাত 800 ক্ৰয় কৰি আৰু সামগ্ৰীটো এনেদৰে বিক্ৰী কৰিলে যাতে লাভৰ পৰিমাণ 20% সমান হয়। সামগ্ৰীবিধৰ বিক্ৰী মূল্য, এইটো আপোনালোকে বিক্ৰী মূল্যৰ সূত্ৰ ব্যৱহাৰ কৰি পাব। এনচাৰ হ'ব D 1000। এনচাৰটো মই কৈ যাই আছোঁ, অংকটো কৰি দিয়া নাই। নেক্সট 66 0.5 মিমি হেডৰ কাগজৰ ছিট এখন একাধিকবাৰ ভাঁজ কৰি 1.28 চেণ্টিমিটাৰ আকাৰৰ এটা ছিদ্ৰক ঢিলা মাৰিবলৈ ব্যৱহাৰ কৰা হ'ল। এই ক্ষেত্ৰত কাগজখিলাৰ দিয়া মুঠ ভাঁজৰ সংখ্যা, এইটো এনচাৰ হ'ব C 8। নেক্সট 67 এটা আয়তক্ষেত্ৰৰ দিশ 15 চেণ্টিমিটাৰ আৰু কালি 150 চেণ্টিমিটাৰ স্কোৱাৰ। যদি কেৱল দিশৰ বৃদ্ধিৰে আয়তটোৰ কালি 1/3 গুণলৈ বৃদ্ধি কৰা হয় তেন্তে আয়তটোৰ নতুন পৰিসীমা হ'ব। এইটো আপোনালোকে পৰিসীমা আৰু কালিৰ সূত্ৰ ব্যৱহাৰ কৰি উলিয়াব পাৰিব। এনচাৰটো হ'ব B 60 চেণ্টিমিটাৰ। নেক্সট 68 নম্বৰ
নিম্নলিখিতসমূহৰ কোনটো হৈছে বহুপদ ৰাশি x² মাইনাছ x মাইনাছ 2 এটা উৎপাদক এইটো হ'ব আপোনালোকৰ c x মাইনাছ 2 এটা উৎপাদক হয় আপোনালোকে উৎপাদক বিশ্লেষণ কৰিলে এইটো এটা উৎপাদক পাব নেক্সট দিয়া আছে 7 12 5 1 4 2 1 12 17 16 1 5 6 8 শৃংখলটোৰ গড় মান আপোনালোকৰ এতিয়া 13টা সংখ্যা আছে 13 এই গোটেইখিনি ওপৰখন যোগ কৰি 13ৰে হৰণ কৰিলে যেটো পাব সেইটো आंसर হ'ব এটোৰ आंसर হ'ব 7 7 নেক্সট 69 70 হ'ব 0.003 হৰণ what is equal to 0.3 এটো আপোনালোকে 0.003 ইফালে পাৰ কৰি দি হৰণ হ'ব এটো হৰণ কৰি কটাকটি কৰিলে आंसरটো পাই যাব आंसरটো হ'ব আপোনাৰ 0.01 0.01 মই অকল উত্তৰখিনি কৈ যাই আছো যদি অসুবিধা পায় কমেন্টত জনাব তেতিয়াহলে এই পিছলৈ মই আলোচনা কৰিম নিম্নলিখিত ভগ্নাংশৰ সমূহৰ কোনটো আটাইতকৈ ডাঙৰ এটো আপোনালোকে ট্ৰেডিশনাল মেথড দি কৰিব পাৰিব আৰু যদি শৰ্টকাট মেথড এটা আছে হেতু দি কৰিব পাৰিব তোৰ आंसरটো হ'ব a 14/15 নেক্সট 72 1.5 কেজিৰ কিমান শতাংশৰ পৰিমাণ 7.5 গ্ৰামৰ সমান তো আপোনালোকে শতাংশৰ গণিত শতাংশৰ সূত্ৰ ব্যৱহাৰ কৰি এটো পাব 72 নম্বৰটোৰ आंसरটো হ'ব 0.5% C number 0.5% next 73 দিছে কি যদি a/b = 8/6 তেন্তে a plus 2b divided by 4a minus 2b মান হ'ব তো আপোনালোকে a = b something হ'ব তেতিয়া হেনকে মান উলিয়াব পাৰিব তো आंसरটো হ'ব b ৰোল নম্বৰ 3 কাটাকাটি কৰিলে পাব 3 নেক্সট 74 নম্বৰ ৰাজেনে 2 কিলোমিটাৰ পাৰ ঘণ্টা বেগত ঘৰৰ পৰা স্কুললৈ যায় আৰু স্কুলৰ পৰা 3 কিলোমিটাৰ পাৰ ঘণ্টা বেগত উভতি আহে আহা দুয়োটা ক্ষেত্ৰতে যদি তেওঁৰ 5 ঘণ্টা সময়ৰ প্ৰয়োজন তেন্তে তেওঁৰ ঘৰৰ পৰা স্কুলৰ দূৰত্ব কিমান এটো আপোনাৰ দূৰত্ব আৰু সময়ৰ সূত্ৰ গণিত এটোৰ সূত্ৰ ব্যৱহাৰ কৰি বা মিলাই আপোনালোকে आंसरটো কৰিব পাৰিব তো এতে आंसर হ'ব c 6 কিলোমিটাৰ নেক্সট 75 এটো এটা কি দি আছে এটা ঘনকৰ মুঠ পৃষ্ঠকালি হৈছে 96 সেন্টিমিটাৰ স্কয়াৰ ঘনকটোৰ আয়তন হ'ব তো এটা পৰিসীমাৰ অংক পৰিমিতিৰ অংক তো এটো आंसरটো হ'ব d 64 সেন্টিমিটার কিউব নেক্সট 76 কোনো দুটা বৃত্তৰ ব্যাসৰ অনুপাত 2:3 বৃত্ত দুটাৰ কালিৰ অনুপাত এটো এটা পৰিমিতিৰ অংক তো অনুপাতৰ অংক অনুপাত পৰিমিতি দুটা সূত্ৰ ব্যৱহাৰ কৰিব লাগিব এটোৰ आंसर হ'ব b 4:9 next 77 যদি x plus 1/x = 4 তেন্তে x² plus 1/x² মান হৈছে এনেকুৱা অংক দিয়ে থাকে এটা বীজগণিতৰ অংক তোৰ आंसर হ'ব কি 6 आंसर হ'ব 14 মানে কেই নম্বৰত আছে d নম্বৰত আছে d নম্বৰ 14 আছে এটো হ'ব आंसर নেক্সট কি দি আছে
12 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰ সমবাহু ত্ৰিভুজ এটাৰ কালি হৈছে 12 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰ সমবাহু ত্ৰিভুজ এটাৰ কালি হৈছে তো আপোনাৰ এনসারটো হ'ব ডি 36√3 সেন্টিমিটার স্কয়ার। নেক্সট 79 কি দিছে, ৰবিয়ে পাকঘৰ মজিয়া কিছুমান বৰ্গাকৃতিৰ টাইলছেৰে খচিত কৰিবলৈ যোজা কৰিছে। প্ৰত্যেকটো টাইলছৰ বাহুৰ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ। পাকঘৰটোৰ দীঘে 2.4 মিটাৰ আৰু পুতলেৰ 1.6 মিটাৰ। ৰকিয়ে প্ৰয়োজন হোৱা টাইলছৰ সংখ্যা। এটোৰ এনসারটো হ'ব ডি 384 পৰিমিতিৰ এটা অংক। নেক্সট 80 নম্বৰত আছে, এজন মানুহে 2000 ছপা মূল্যযুক্ত এখন পাংখা ক্ৰয় কৰে। যদি তেওঁ পৰ্যায়ক্ৰমে 20% আৰু 10% দুটা ৰেহাই লাভ কৰে, তেন্তে তেওঁৰ পাংখাটো ক্ৰয় কৰিবলৈ কিমান টকা পৰিশোধ কৰিব কৰিছিল। এইটো এটা দুটা ৰেহাই মূল্য বা ডিসকাউন্ট দিয়া আছে, তাৰে এটা অংক কিদৰে কৰিব পাৰে এইটো পিছলৈ মই আপোনালোকে যদি পাৰে কমেন্ট কৰিব। মোৰ এতিয়া উত্তৰটো ওলোৱা নাই, পিছত আপোনালোকক জনাম যেতিয়া উত্তৰটো পাওঁ। নেক্সট -1 ইনটু -1 ব্ৰেকেট -1 মানে এইটো বদমাছ ৰুল ব্যৱহাৰ কৰি আপোনালোকে উলিয়াব পাৰিব। বদমাছ ৰুল ব্যৱহাৰ কৰি আপোনালোকে ওলালে ইয়াৰ এনসারটো হ'ব a -2। নেক্সট 82 এটা পাখাগুটি 6টা পিঠি ক্ৰমান্বয়ে 1 1 2 2 4 4 চিহ্নিত কৰি থোৱা আছে। পাখাগুটিটো এবাৰ প্ৰক্ষেপ কৰিলে 2 চিহ্ন ওপৰমুৱা হোৱাৰ সম্ভাৱিতা হৈছে 2 কেইবাৰ আছে 2 বাৰ, তেনেহলে 2/6 = 1/3। এনসারটো বি হ'ব 1/3। নেক্সট যদি a = b আৰু a = 3 তেন্তে এইটোৰ মান ওলাব লাগে। ইয়াৰ মান বহাই আপোনালোকে ওলাব পাৰিব। যেহেতু a আৰু b দুটা 3 3 দিয়া আছে, বহাই দিলে হ'ল 3 হ'ল a। এনসারটো হ'ব 9a। নেক্সট 84 শতকৰা বছৰি 5% সৰল সুদত মনোজে 6000 টকা ধাৰলৈ আনিলে। যদি তেওঁ এমাহৰ মূৰত সমূহ ধন পৰিশোধ কৰাৰ সিদ্ধান্ত কৰে, তেন্তে পৰিশোধ কৰিবলগীয়া ধনৰ পৰিমাণ হৈছে, এইটো এনসার হ'ব 6025 টকা। 25 টাকা ইন্টারেস্ট হ'ব, গতিকে 6025 টাকা পৰিশোধ কৰিব লাগিব। নেক্সট যদি a > b আৰু ব্ৰেকেটত দিয়া আছে a > 0 b > 0 হয়, তেন্তে নিম্নলিখিত কোনটো উক্তি সত্য। এইটোৰ এনসারটো হ'ব a less than -b। এইটোৰ এনসার। নেক্সট ইংলিছৰ কুৱেশ্যন। এইখিনি আছিল মেথছ, এবাৰ ইংলিছৰ কুৱেশ্যন আহিছে। ইংলিছত দিছে কম্পাছ, এইটো ওপৰত দিছে 86 to 88 shows the correct synonym ওলাব দিছে, আপোনাৰ সমতা শব্দ ওলাব দিছে। তো পাম্পাছৰ সমতা শব্দ কি হ'ব? পাম্পাছৰ শব্দ হ'ব চি হাউটলি। নেক্সট 87 টিমিডৰ সমতা শব্দ কি হ'ব? চি কৱাৰ্ড। নেক্সট ভাৰ্চুৰ সমতা শব্দ কি হ'ব?
morality. Next কি দিছে 89 to 90 shows the correct antonym উলিয়াব দিছে, বিপৰীত শব্দ উলিয়াব দিছে। হাৰাছৰ বিপৰীত শব্দ কি হ'ব? কমফৰ্ট। নেক্সট গৰ্জিয়াছৰ বিপৰীত শব্দ কি হ'ব? গৰ্জিয়াছৰ শব্দ হ'ব ডাল। নেক্সট ব্লুমৰ বিপৰীত শব্দ কি হ'ব? ব্লুমৰ বিপৰীত শব্দ হ'ব ৱেল্ট। নেক্সট কুৱেশ্যন দিছে 90 to 94 shows the correct preposition কাৰেকশ্যন কৰিব দিছে। 92 নম্বৰ আছে I always get nervous when I have to speak dash an audience। এইটো কি হ'ব? B, in front of an audience। Next 93 submit your assignment then dash 10 days of announcement। এইটো কি হ'ব? within, by, within, before। submit your assignment by 10 days of announcement। এইটো হ'ব লাগে মোৰ হিচাপ। next 96 no student or teacher should be dash famous reference book। তো কি 94 to কি হ'ব? C, given। 95 দিছে 95 to 96 shows the correct option to উলিয়াব দিছে। a number of vessels traveling together under the escort for the sake of safety is called। এইটো জানে কনভে হ'ব। B। নেক্সট 96 দিছে কি love for one's country is known as কি হ'ব? B, patriotism। next 97 to 98 fill in the blank with correct option হইতে আপোনালোকে blank fill up কৰিব লাগিব। a gifted scientist Newton dash of some most fundamental laws in the history of science। এইটো কি হ'ব? 97 to C, discovered। next 98 we are all worried about the dash condition of the company। এইটো কি হ'ব? 98 B, financial condition। next এটা তিনিটা চাৰিটা বাক্য দিছে, আপুনি shows the correct order of to the complete the sentence। correct orderটো ওলাব লাগে। তো আপোনালোকে মিলাই চালে কোনটো গম পাব জানে। 99 প্ৰথমত 4 আহিব, নেক্সট 3 আহিব, তাৰপিছত 1, তাৰপিছত 2 এনেকৈ মিলালে আপোনালোকৰ বাক্যটো এটা অৰ্থপূৰ্ণ বাক্য হ'ব। নেক্সট কি দিছে a group of lions is called pride। মনত ৰাখিব, এনেকুৱা ধৰণৰ কুৱেশ্যন এটা আহে। এইবাৰ আছে ৰিজনিঙৰ প্ৰশ্ন আহিছে 101 পেণ্টাগ্ৰাফ, এণ্টাগ্ৰাফ, এণ্টাগ্ৰাফ শৃংখলটো আগবঢ়াই নিবলৈ কোনটো শব্দ? তো কি হ'ব? আপোনালোকৰ এনচাৰটো হ'ব বি। নেক্সট কুৱেশ্যন কি দিছে 102 এইটো চিৰিজটো আপোনালোকে মিলাই ল'ব দিছে, কোনটো চিৰিজত অমিলটো উলিয়াব দিছে। তো আপোনালোকে চিৰিজটো মিলাই চালে কি পাব? 30টো অমিল আছে। A নাম্বাৰ 30 এইটো অমিল আছে। নেক্সট
102 আছে 103 এবাৰ কি হ'ল এইটো শৃংখলটোত অমিলটো ওলাব দিছে তো এনসাৰটো কি হ'ব এ 2162 অমিল হৈ আছে নেক্সট 104 এইকেইটা পৰ্যায় পঢ়ি আপোনালোকে এটা শুদ্ধ অন্তিম ফলাফলটো কি পাব এইটোত পঢ়ি চাব এবাৰ আপোনালোকে উত্তৰটো কৈ দিছোঁ মই আনসাৰটো বি 18 হ'ব নেক্সট 105 কি দিছে নিম্নলিখিত কোনটো জোৰ শব্দই নতুন দিল্লী চাৰমিনাৰ শব্দটিৰ অৰ্থ সদৃশ শব্দ স্থাপন কৰে এইটোৰ আনসাৰটো হ'ব বি চেন্নাই লালকিল্লা নেক্সট নিম্নলিখিত কোনটো যুগ্ম এক যুগ্ম নহয় এইটোৰ আনসাৰটো হ'ব বি বতৰ বিজ্ঞান বায়ুমণ্ডল নেক্সট মিলিটাৰীৰ সৈতে সম্পৰ্কিত শব্দটো চিনাক্ত কৰা এইটো কি হ'ব এ কেমোফ্লেজ নেক্সট 108 নিম্নলিখিত কোনটো শব্দই ইঞ্জিন বাহন সম্বন্ধনটিৰ সদৃশ স্থাপন কৰে এইটোৰ আনসাৰ হ'ব ফিলামেন্ট বাল্ব নেক্সট 9 নম্বৰ কি দিছে একেটা গোটত অন্তৰ্ভুক্ত কৰিব নোৱাৰা সংখ্যাটো চিনাক্ত কৰা এইটো আনসাৰটো হ'ব ডি নেক্সট আন শব্দৰ সৈতে অমিল শব্দটো চিনাক্ত কৰা তো মোৰ হিচাপত হ'ব লাগে সি টো হ'ব লাগে নেক্সট 11 নম্বৰতে গীতাক প্ৰিয়াৰ সৈতে চিনাকি কৰাই দি ৰজনীয়ে ক'লে তাই মোৰ ককা দেউতাৰ একমাত্ৰ পুত্ৰৰ জীয়াৰী ৰজনীৰ সৈতে গীতাৰ সম্বন্ধটো কি এনসাৰটো হ'ব বি ভগ্নী এনেকৈ মিলাই চাব যদি 4532986 সংখ্যাটো ওলোটাই লিখা হয় তেন্তে স্থান অপৰিৱৰ্তিত থকা অংকটো হৈছে এইটো এনসাৰটো হ'ব 2 আপোনালোকে চাব পাৰিম ওলোটাই চাব পাৰিম 13 নম্বৰটো হৈছে ইংৰাজী বৰ্ণমালাৰ সমাজৰ বৰ্ণ নিম্নলিখিত কোনটো শব্দ সোমাই আছে এইটো এনসাৰটো হ'ব এ মেন নেক্সট কি হৈছে চিৰিয়েদি তললৈ নামি আহোঁতে জিজ্ঞাসে প্ৰথমে 4 খোজ নামে 3 খোজ উঠে 6 খোজ নামে 2 খোজ উঠে 10 খোজ উঠে অৱশেষত 2 খোজ নামে আৰম্ভণিৰ স্থানত সাপেক্ষে এতিয়া ক'ত থিয় হৈ আছে এইটোৰ আনসাৰটো হ'ব 4 খোজ ওপৰত 3 খোজ ওপৰত নেক্সট 15 নম্বৰটো আছে নিম্নলিখিত কোনটো শব্দই আনবোৰ শব্দত স্থাপিত নীতিটো অনুসৰণ কৰা নাই 15 নম্বৰ আনসাৰটো হ'ব এ নেক্সট 16 নম্বৰ দিছে 16 নম্বৰটো কি দিছে এ প্লাছ বিৰ অৰ্থ এ আৰু বিৰ এ হৈছে বিৰ মাতৃ এ মাইনাছ বিৰ অৰ্থ হৈছে এ হৈছে বিৰ ভাতৃ এ @ বি অৰ্থ হ'ল এ হৈছে বিৰ পিতৃ আৰু এ পূৰণ বিৰ অৰ্থ হৈছে এ হ'ল বিৰ ভগ্নী নিম্নলিখিত কোনটো বিকল্পই প্ৰকাশ কৰে যে পি আৰু পি হৈছে কিউৰ মামা এইটো এনসাৰটো হ'ব সি নেক্সট তো এটা ডাঙৰ কথা হৈছে আপোনালোকে পঢ়ি চাব ইমান পঢ়ি সময় নষ্ট কৰি লাভ নাই গতিকে আপোনালোকে পঢ়ি চাব PDF মই দি দিম পিছত ডেছক্ৰিপশ্যনত পাব এনসাৰটো মই কৈ দিছোঁ সি হ'ব এনসাৰটো কিৰণ
নেক্সট এইটো এটা ইয়াৰ আনসাৰটো কি হ'ব সি 0 নেক্সট এইটোৰ আনসাৰটো হ'ব এ 22 আৰু 22 আপোনালোকে মিলাই চাব প্ৰশ্নটো পঢ়ি চাব মই ইমান প্ৰশ্ন পঢ়ি থকা নাই সময়ৰ গতিকে এইটোত বি সদৃশটো কি হ'ব এ ডি হ'ব লাগে মোৰ হিচাপত নেক্সট এইটোৰ শৃংখলটোৰ প্ৰশ্ন উদাহৰণত কি হ'ব সি নম্বৰটো হ'ব লাগে 15 হ'ব নেক্সট যদি পাৰ্ট আৰু সাৰ্ভ শব্দ দুটা কোনো বিশেষ নিয়ম অনুযায়ী সম্পৰ্কিত হয় তেন্তে এই নিয়মৰ ৱাৰ্ড শব্দটো কোন শব্দৰ সৈতে সম্পৰ্কিত হ'ব আনসাৰটো কি হ'ব এ ফলো নেক্সট কোনো এক কোড অনুসৰণ কৰি মিলিটাৰী আৰু নিমুচি হিচাপে লিখা হয় একেটা কোডত সেমিনাৰী সকলো কেনেদৰে লিখিব লাগিব আনসাৰটো কি হ'ব বি হ'ব নেক্সট নিম্নলিখিত কোনটো শব্দ একেটা গোটত অন্তৰ্ভুক্ত নহয় তো মোৰ হিচাপত ৰেল হ'ব লাগে নেক্সট নিম্নলিখিত কোনটো শব্দই বাকি শব্দৰ সৈতে দৰে নহয় বাকি শব্দবোৰৰ সৈতে দৰে নহয় তো আনসাৰটো কি হ'ব এ হ'ব লাগে আনসাৰ এবাৰ নেক্সট আহিছে আপোনালোকৰ কেইটামান ৰিজনিঙৰ আৰু তলৰ আঠেটো কি হ'ব এইটো সব এ হ'ব লাগে মোৰ হিচাপত নেক্সট সাতাইশটোত মোৰ হিচাপত হ'ব লাগে ডি প্ৰশ্নবোৰ পঢ়ি চাব প্ৰশ্নবোৰ মই ইমান পঢ়ি দিয়া নাই এইটোত হ'ব লাগে মোৰ হিচাপত বি বাকীকেইটা খোলা চিত্ৰ এটা বন্ধ চিত্ৰ আছে এইটোত হ'ব লাগে মোৰ হিচাপত বি নেক্সট এইটোত হ'ব লাগে মোৰ হিচাপত ডি সি নম্বৰটো হ'ব লাগে ত্ৰিভুজটো অমিল হৈ আছে নেক্সট 31টো আপোনালোকৰ খালী জাগাত কি হ'ব খালী জাগাত বি নম্বৰটো হ'ব লাগে বি চিত্ৰটো হ'ব লাগে নেক্সট 35 আছে 31 গ'ল 32ত বি নম্বৰটো হ'ব লাগে মানে ডি চিত্ৰটো বেলেগ আছে ইয়াৰ পৰা নেক্সট 33 নম্বৰটো আছে দাপনৰ প্ৰতিবিম্ব দাপনৰ কোনটো প্ৰতিবিম্ব হ'ব ডি নম্বৰটো হ'ব লাগে 4টো ইয়াৰ প্ৰতিবিম্ব হ'ব নেক্সট 34 এই ভাজে ভাজে যদি আমি বহাই দিওঁ তো কোনটো চিত্ৰ আহিব মোৰ হিচাপত সি নম্বৰ চিত্ৰটো আহিব লাগে মানে 3 নম্বৰ চিত্ৰটো আহিব লাগে নেক্সট লাষ্ট ওৱান খালী ঠাইত কি হ'ব এইটোতো বি নম্বৰটো মানে 2 নম্বৰ চিত্ৰটো খালী জাগাত হ'ব লাগে এইখিনি আছিল আজিৰ পেপাৰ 2ৰ কুৱেশ্যন নেক্সট আমি পেপাৰ
পেপাৰ 1ৰ কুৱেশ্যন। এবাৰ পেপাৰ 2 আমি আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে চাব আৰু ডেছক্ৰিপশ্যনত লিংক দি দিম। যদি এনেকুৱা ভিডিঅ' পাই থাকিবলৈ ইচ্ছা আছে আৰু 32,000 ওপৰত যিবিলাক চাকৰি ওলাইছে সেইটোত প্ৰস্তুতি কৰিব বিচাৰিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, বেল আইকনটো দবাই ৰাখক, যাতে আপোনালোকে আমাৰ ভিডিঅ'বোৰ পাই থাকে। ধন্যবাদ।